हेलो फ्रेंड्स मोर चेनेलলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আমি আজি যাই আছোঁ চান্দ সদাগৰৰ মেৰ ঘৰলৈ। তাত চান্দ সদাগৰৰ ভগ্নাংশ কিছু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো হ'ল আমাৰ বাবুনি গাঁও সুৰংগটো। সুৰংগ বুলি ক'বই নোৱাৰি, এইটো বিল বুলিহে ক'ব লাগিব। বনাবৰ পৰা আজিলৈকে ইয়াৰ পানীয়ে শেষ হোৱা নাই। এতিয়া আমি হেডলাইটটো জ্বলাই দিছোঁ। এই বাবুনি গাঁও সুৰংগত সোমালোঁ। বন্ধুসকল আপোনালোকে চাইলোঁ, এইটো পুখুৰী এনে সুৰংগেই ধৰিব নোৱাৰি। মানে এনেকুৱা এটা প্ৰশ্ন পাইছিলোঁ যে সৰুতে খাল বিল শুকাই যায়, গাছৰ আগত পানী ৰয়, তেতিয়া আমি কৈছিলোঁ মানে কি নাৰিকল। মানে কি এতিয়া আমি ক'ব লাগিব কি আমাৰ এইটো ফালৰ মানুহ সুধিলে খাল বিল শুকাই যায়, পানী ক'ত ৰয়, সকলো মানুহে কৈ দিব যে বাবুনি গাঁৱৰ সুৰংগটো। কাৰণ বনাবৰ পৰা আজিলৈকে পানীয়ে শেষ হোৱা নাই। আমি সদায় বিলৰ ওপৰৰে আহিব লাগে। কিমান গাড়ী বেয়া হ'ল আৰু কিমান বেয়া হৈ আছে। আজি অলপ পানী কমেই, এনেইতো মোটামুটি একাঠি একফেৰা পানী হয়। ফ্ৰেণ্ডছ, ছয়গাঁৱৰ ইয়াতে হয় ৰাস পূজা, বহুত ডাঙৰ ৰাস হয় ইয়াতে। হেল্ল' ফ্ৰেণ্ডছ, আমি আহি পালোঁ এতিয়া চন্দিকা। বকো ফালৰ পৰা আহিলে লেফ্ট ছাইড গ'লে পায় চন্দিকা মন্দিৰ আৰু ৰাইট ছাইড গ'লে পায় মেৰঘৰ। গতিকে আমি আজি মেৰঘৰলৈ যাম, সেইকাৰণে ৰাইট ছাইডে সোমাইছোঁ। হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া আহি পালোঁ চম্পকনগৰ চন্দ্ৰ সদাগৰৰ মেৰঘৰলৈ। এতিয়া গেটটো এইফালে আছে, এইফালে আমি সোমাই যাম। ফ্ৰেণ্ডছ, মেৰঘৰটো নাইয়ে, মেৰঘৰটো ভাঙিছে। মেৰঘৰটোৰ ভঙাৰ কিছু ভগ্নাংশ দেখাম আপোনালোকক। আমি এতিয়া গেটখনেৰে ভিতৰত সোমালোঁ। ফ্ৰেণ্ডছ, আমি এতিয়া যাই আছোঁ মেৰঘৰটো থকা ঠাইলৈ। ফ্ৰেণ্ডছ, এইটো আছে ইয়াতে শিৱ মন্দিৰ। তাৰপিছত পাম আমি এতিয়া মেৰঘৰটো যে আছিলে সেইখিনি ঠাই পাম এতিয়া। আমি এতিয়া আহি পালোঁ মেৰঘৰটো থকা ঠাইখিনি। এইখিনি ঠাইতে মেৰঘৰটো আছিলে। মেৰঘৰটোতো এতিয়া নাই, মেৰঘৰটো ভাঙিছে। এতিয়া মেৰঘৰৰ কিছু মানে কি পাথৰবিলাক আছে, এই পাথৰবিলাকেদি মেৰঘৰ বনোৱা হৈছিল। মেৰঘৰত কিন্তু ইটা চিমেণ্ট কোনো ব্যৱহাৰ হোৱা নাছিল ফ্ৰেণ্ডছ। মেৰঘৰটো অকল পাথৰেৰে মানে কি বনোৱা হৈছিলে। এই মেৰঘৰ চান্দ সদাগৰে কেশাই নামৰ মিস্ত্ৰী এজনৰ দ্বাৰা বেউলা আৰু লক্ষিন্দাৰে থাকিবৰ বাবে এই ঘৰটো নিৰ্মাণ কৰিছিলে। এই ঘৰটো ভাঙিছিলে ছয়গাঁও চন্দিকাৰ দলয় কেশৱ বৰুৱা নামৰ এজন মানুহে। কলা বাৰুদ বোম দি এই ঘৰটো উৰুৱাই দিছে। যিহেতু চান্দ সদাগৰ আৰু মনসা দেৱীৰ মাজত থকা সংঘাতৰ বাবে তেওঁৰ নিজৰ পুত্ৰক হেৰুৱাব লগা হৈছিলে। সেইকাৰণে এই ঘৰ তেওঁ বোম দি উৰুৱাই দিছিল। বেউলাৰ ফুলসজ্জাৰ নিশা বিধৱা যোগৰ অভিশাপ থকাৰ বাবে মনসা দেৱীয়ে যাতে একো অনিষ্ট কৰিব নোৱাৰে, সেইকাৰণে কেশাই নামৰ মিস্ত্ৰী এজনৰ দ্বাৰা এই ঘৰ নিৰ্মাণ কৰা হৈছিলে। আনহাতে মনসাই কেশাইক চলনা কৰি চুলিৰ মান বিন্ধা এটা ৰাখিবলৈ বাধ্য কৰাইছিলে। আৰু সেই বিন্ধাৰে মনসাই কালি নাগক পঠাই দৰ্শন কৰি মাৰি পেলাইছিলে। আৰু সতী বেউলাই নিজৰ স্বামীক জীয়াই আনিম বুলি ৰামকলৰ ভেল এখন বনাই দিব দিছিলে। আৰু সেই ভেলত বেউলাই নিজৰ স্বামীৰ লগত বহি ভাঙি যায়। ফ্ৰেণ্ডছ, ইয়াতে বোলে মেৰঘৰৰ পুখুৰী এটাও আছে। আহকচোন আমি এই পুখুৰীটো চাই লওঁ কেনেকুৱা। ফ্ৰেণ্ডছ, এইটো মেৰঘৰৰে পুখুৰী হয়। প্ৰায় এই পুখুৰীটো 50-60 বছৰ পুৰণি হয়। ফ্ৰেণ্ডছ, চাই লওক পুখুৰীটো কিমান ডাঙৰ পুখুৰী হয়। ইয়াতে মাছো আছে, বহুত ডাঙৰ ডাঙৰ মাছ আছে। এইফালে এই নামি যোৱা পুখুৰীটোত খটলি আছে, খটখটি আছে, এইফালে নামি যাব পাৰি। ফ্ৰেণ্ডছ, মেৰঘৰৰ কিছু ভগ্নাংশ ঘৰ এটাৰ ভিতৰত ধুনীয়াকৈ সজাই থৈ দিছে। আহকচোন আমি এতিয়া সেইবিলাক চাওঁ। ভাঙি শেষ হৈ গৈছে। এতিয়া বৰ্তমান ঘৰটোত কিছু অংশ আছে। এই শিলৰে কটা মানে কি এই পাথৰত, শিলৰ পাথৰত কিছুমান অংকন কৰা আছে। এই কোনো মিচিঙেদি কৰা নাই, এইবিলাক হাতেৰে কৰিছে। এইবিলাক মূৰ্তি বনাইছে, কোনো মিচিং নহ'ব, ডিজাইন কাটিছে। এইবিলাক চাই লওক আপোনালোকক আমি ধুনীয়া ধুনীয়া বস্তু দেখাম। এইটো হ'ল মানে কি লক্ষিন্দাৰৰ হয়। এইটো শিলৰে হয়, মানে কি কোনো মিচিং নোহোৱাকৈ হাতেৰে কাটিছে। এইটো ইয়াত বহুত পুৰণি বস্তু আছে, গোটেই শিলৰে কটা হয়।
বন্ধুসকল আপোনালোকে চাই থাকক কি ধুনীয়াকৈ বনাইছে। এইবিলাক শিলৰে হয়, হাতেৰে কাটি বনোৱা হয়। এয়া হ'ল মহাদেৱৰ মূৰ্তি, শিলত কাটিছে, হাতেৰে কাটিছে, কোনো মানে কি মিচিং ব্যৱহাৰ হোৱা নাছিলে, সেই সময়ত মিচিং নাছিলে চাগে। এই হ'ল বেহুলা লক্ষ্মীনাথৰ 6 ভায়েক। কি ধুনীয়াকৈ শিলত কাটি থৈ দিছে বন্ধুসকল। চাই লওক বন্ধুসকল, ডিজাইন চাই লওক, শিলতে কাটিছে, ইমান ধুনীয়াকৈ কাটিছে। আপোনালোকে আহি এবাৰ চাই যাব। এইবিলাক চাই লোৱা ফ্ৰেণ্ডছ, কি ধুনীয়াকৈ কাটিছে, শিলত কাটিছে, মিচিং নোহোৱাকৈ হাতেৰে কাটিছে। চাই লওক, পাথৰ হয় এইটো, পাথৰতে এইটো মূৰ্তি আঁকা আছে। এইবিলাক পাথৰ হয়, কোনো চিমেণ্টেদি বনোৱা নহয়, এইবিলাক পাথৰতে কটা আছে। এই চন্দ্ৰসাধকৰ মেৰঘৰৰ পাথৰ হয়। এই পাথৰবিলাক হ'ল ঘৰটোৰ আছিলে, ঘৰটো যেতিয়া ভাঙিছে তেতিয়া পাথৰবিলাক আনি ইয়াতে থৈ দিছে, ধুনীয়াকৈ ৰাখিছে পাথৰবিলাক। ইয়াতে ফ্ৰেণ্ডছ কিবা আঁকা আছে, কি হয় সেইটো ধৰিব নোৱাৰি। এইবিলাক হ'ল মেৰ ঘৰৰ পাথৰ আছিলে। ফ্ৰেণ্ডছ, মেৰ ঘৰৰ পাথৰৰ ওপৰত গাছ এডাল পৰি আছিলে। দাদা এজনে অকলে গাছডাল ছাইড কৰিবলৈ চেষ্টা কৰি আছিলে, পাৰা নাছিলে, চ' অলপ হেল্প কৰি দিলোঁ। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন, আৰু লগতে এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।